স্যার কি কব আজি যেহেতু 30 জন সিলেক্টৰ হল মাহা এই সন্দৰ্ভত আপুনি কি কব? আজিৰ এই মহান অনুষ্ঠানটোত একচুৱেলি আহি পিনে মই সুখী আৰু এই মহান অনুষ্ঠানটোৰ যি 4জন মূল শ্বহীদ এই তাৰ বলিদানৰ নেতৃত্বত আজি যে আমি ৰাইজ একগোট হ'ব পাৰিছোঁ তেখেতক সহস্ৰ প্ৰণাম জনাইছোঁ। এতিয়া কথা হ'ল আমাৰ জাতিটোৰ বিগত মানে সেই ব্ৰিটিছ পিৰিয়ডৰ পৰা যদি এতিয়ালৈকে দেখা যায় আমি নিষ্পেষিত, কিন্তু বৰ্তমান চৰকাৰে আমাক বহুত কৰিছে। কেনেকৈ কৰিছে? আমাৰ এই জাতিটোৰ এটা আইডি দিয়াৰ কাৰণে আজি ভাৰতৰ ৰাষ্ট্ৰপতি বনাইছে। আজি ঝুমুৰ নৃত্যটোক মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৱৰ্ল্ড ৱাইড আমি প্ৰতিষ্ঠা কৰিছোঁ। তেনেহ'লে এই গভৰ্ণমেণ্টক আমি ধন্যবাদ দিবই লাগিব। কিন্তু এই বৰ্তমান এই গভৰ্ণমেণ্টে আৰু আমাৰ লগত বহুত কাম কৰিবলৈ ইচ্ছুক প্ৰকাশ কৰিছে। যেনেকৈ ধৰক ST আৰু আমাৰ লেণ্ড অফ প্ৰপাৰ্টি এক বিশেষ জাতি আপোনালোকে জানে, এইকেইদিন আপোনালোকে গমেই পাই আছে গোটেই ভাৰতবৰ্ষত এই মাটিৰ জেহাদ যিটো চলি আছে, এই মূল মাটিৰ সত্তা কোন? আমাৰ আদিবাসী। কিন্তু এই আদিবাসীবিলাক বহুত ৰকম ঠগ প্ৰবঞ্চক কথা দি অলপ পইচা দি ইহঁতক মাটিৰ পৰা বঞ্চিত কৰিছে। সেইকাৰণে অতি সোনকালে মাটিৰ পট্টাটো দিয়াটো আমাৰ গভৰ্ণমেণ্টক আমি অনুৰোধ জনাম। কাৰণ যেতিয়া মাটি সত্তাটো আমি পাট্টা দিব তেতিয়া আমাৰ মাটিটো ছেভ হ'ব। আৰু লগতে বৰ্তমান সমাজত যিহেতু আপোনালোকে জানিছে আমাৰ এই বৰ্তমান যুগটো হৈছে ডিজিটেল মাধ্যম। ডিজিটেল মাধ্যমত আজি যেতিয়া আমি সাংবাদিক দেখিলোঁ, আমাৰে সাংবাদিক, তেতিয়া মই ঈশ্বৰক ক'লোঁ যে ভাই আমি ক'ত আছোঁ? আমাৰ জাতিটোতো আগবাঢ়ি আছে, নহ'লে কেনেকৈ আপোনালোকে বুম লৈ মোবাইল লৈ আজি ৰিপৰ্টিং কৰি আছে? এনেকৈ কৰি আপোনালোকে আগুৱাই যাওক। লগতে আমাৰ জাতিত থকা কণ ল'ৰা ছোৱালীবিলাক শিক্ষাৰ মানদণ্ড, খেল ধৰণৰ মানদণ্ড এইবিলাক দি বিশ্ব দৰবাৰত জিলিকিব লাগিব। তাৰ কাৰণে বৰ্তমান সমাজত আমি ইতিহাসটোক ধৰি ৰাখিবই লাগিব। ইতিহাসৰ লগে লগে আমি আমাৰ শিক্ষাৰ প্ৰতি অধিকাৰ থকাৰ কাৰণে চৰকাৰৰ লগত আবেদন কৰিব লাগিব, স্পৰ্টছত আবেদন কৰিব লাগিব, ল' এণ্ড এফেয়াৰ্ছত আপিল কৰিব লাগিব। বিভিন্ন এই জাতি সমস্যাবিলাক যাতে চৰকাৰক পজিটিভলি আমি ডিছকাছ কৰি সমাধান কৰিব পাৰোঁ, তাৰ কাৰণে আমি আপোনালোকৰ জাতি তথা বিভিন্ন দল সংগঠন আদিবাসী আমাক সহযোগিতা কৰিব বুলি মই আশা ৰাখিছোঁ। ইয়াৰ পৰা আমি এতিয়া মাটি কাম কৰি যাম বা চাৰিওফালে কৰা হয়।